চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি এতিয়া যে পানী হৈছে? নাই, এতিয়াতো আজি পানী আহি পেলাই ৰাতিপুৱা সোমাই গ'ল। আপোনালোকে ৰাতিপুৱাৰ পৰা কিবা খাইছেনে? না, কিচ্ছু খাইছি না। কিবা চৰকাৰে কত খালি মুখ্যমন্ত্ৰীৰ ওপৰত তেনেকুৱা আমাৰ খাদ্যটো আশীনগৰ তেনেকুৱা দিয়ে, আমি যেনেকুৱা পাওঁ। কিবা ঘৰত খাবৰ কাৰণে নাই নেকি? নাই, অলপ চিৰা আনিছে। চিৰা আনিছে? টকা নাই নেকি? টকা নাই। আপুনি চৰকাৰক কিবা ক'ব নেকি? কি কম? আশীনগৰ মানে পুৰা আশীনগৰত পানী। আশীনগৰ এনেকুৱা এটা জাগা নাই যে পানী নাই, পুৰা আশীনগৰত পানী। আৰু এইটো আমাৰ গাঁৱৰ মেইন ৰোড, এইটোৰ ওপৰত পুৰা পানী। ইয়া চাক, আমাৰ গাঁৱত বহুত পৰিমাণৰ বানপানী। আৰু এইটো যিটো ৰাস্তাৰ ফালে আমি গৈ আছোঁ, এইটো আমাৰ নিজৰ ঘৰৰ ৰাস্তা। আমাৰ ঘৰৰ ৰাস্তাত বহুত পৰিমাণৰ পানী। আৰু এতিয়ালৈকে কোনো চৰকাৰৰ তৰফৰ পৰা কিবা সহায় কৰিবলৈ অহা নাই। আৰু মই এইটো ঘৰত সোমাম, এইটো ঘৰৰ পৰিস্থিতিটো দেখাম কিমান পানী আছে। চাওক, বহুত পৰিমাণৰ পানী। তামোল গছ অলপমান আৰু বাঢ়িলে পানী, তামোল গছবিলাক ডুবি যাব। এয়া চাওক, এয়া চাওক ঘৰৰ অৱস্থা। এইফালে আহক। আৰু আপুনি যে ইমান বানপানী হৈছে, আপোনাৰ মনত কিবা দুখ আছে নেকি? বহুত দুখ। কি কম আৰু, দুখৰ মানে সীমা নাই আৰু। চৰকাৰৰ ফালৰ পৰা কিবা পাইছে নেকি এতিয়া যে পানী হৈছে? নাই, এতিয়াতো আজি পানী আহি পেলাই ৰাতিপুৱা সোমাই গ'ল। এতিয়াতো কিবা পোৱা নাই। চৰকাৰে আপোনাৰ আশা আছে নেকি চৰকাৰে কিবা দিব? দিবলৈতো আশা আছে, আমাৰ চৰকাৰটো আৰু দিবই। কেতিয়া দিব? বানপানী শেষ হোৱাৰ পিছত নেকি? পিছত দিলেতো একো লাভ নহ'ব। আগতে দিব, মানুহৰ খোৱা বোৱাৰ একো নাই। আপুনি চৰকাৰক ৰিকুৱেষ্ট কৰক যে জল্দি আপোনাৰ খোৱা বোৱাৰ ব্যৱস্থা কৰি দিয়ে। ৰিকুৱেষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওপৰত তেনেকুৱা আমাৰ খাদ্যটো আশীনগৰ তেনেকুৱা দিয়ে, আমি যেনেকুৱা পাওঁ। আৰু কিবা কিবি মানুহক দি দিলেতো পুৰা নেপাওঁ, পুৰা পাব লাগে তেনেকুৱা আহে। মানে গাঁৱত কিবা দলাল চলাল আছে নেকি? সেইটোতো মই ক'ব নোৱাৰো। এইটো মানে আপোনাৰ কথা হৈছে যে চৰকাৰে আপোনাক দিয়ে, এইটোৱে নেকি? নিদিব, কিবা মানুহৰ ওচৰত দিব, যেনেকুৱা দিয়ে তেনেকুৱা। মই 10 কেজি চাউল দিলে 10 কেজি পাম, 5 কেজি দিলে 5 কেজি কৰি পাম। এইটোৱে এনেকুৱা মানুহৰ হাতত দিব লাগে, ভাল মানুহ চাই। হয়। মই আগত এটা ভিডিঅ' বনাইছিলোঁ এইটো ঘৰত, আৰু এইটো ঘৰো আপোনালোকে চাইছিলে ভিডিঅ'টোত। এইটো ঘৰত কেইদিন হ'ব, এমাহমান হ'ব আৰু পানী গৈছিলে। আৰু এতিয়াও চাওক, এইটো ঘৰত পানী। ভালকৈ ঘৰ দুৱাৰবিলাক শুকোৱা নাই, তাৰপিছত আকৌ পানী আহিছে। এইবিলাক মানুহে কি কৰিব, কি খাব? আপোনালোকে ৰাতিপুৱাৰ পৰা কিবা খাইছেনে? না, কিচ্ছু খাইছি না। কিবা চৰকাৰে কত খালি সব গরম কিবা চৰকাৰে কিবা দিছিল নেকি আপোনালোকক? নাৱৰ ব্যৱস্থা কৰিছে নেকি? ৰাতিপুৱাৰ পৰা কিবা খাইছে? এইফালে চাওক, ৰাতিপুৱাৰ পৰা কিবা খাইছে নে? না, কিচ্ছু খাওয়া নাই তো। চৰকাৰেও কিবা দিয়া নাই? আগতে যে পানী হৈছিলে এই কেইদিনমান আগত, আপোনালোকে কিবা পাইছিলে নেকি? 28 দিন পিছত? এইটোতো আগতে যেটো পানী হৈছিল তাতে চৰকাৰে কিবা দিছিল নেকি? কিচ্ছু দিছে না, আমরা কিচ্ছু পাইছি। ইয়া চাওক, আপোনালোকে শুনিছে চৰকাৰে কিবা দিয়া নাই। আমাৰ ইয়াত চৰকাৰ আহে, চৰকাৰ নাহে। আৰু ইয়া চাওক, মানুহবিলাকৰ কষ্ট কিমান। ইয়া চাওক, আপুনি ইয়াত অকলে শুই আছে নেকি? খাওয়া নাই নেকি? কিবা ঘৰত খাবৰ কাৰণে নাই নেকি? নাই, অলপ চিৰা আনিছে। চিৰা আনিছে? টকা নাই নেকি? টকা নাই। আপুনি চৰকাৰক কিবা ক'ব নেকি? কি কম? বয়া কি খাই, খাওন দিলে খাই মোক।
খাউন দিয়া নাই নেকি না চিৰা আনিছে 10 টকা 10 টকাৰ চিৰা 10 টকা কোনে দিলে এত নিজে আনিছে কি কৰিম মাছৰ পকৰত পকৰত আছিলে হয় ইয়া চাক মানুহবিলাকৰ কিমান কষ্ট